মৃগম এলিয়াৰ কবিতা আইৰ বাবে। হেৰা বান্ধৈ, মই মৃগম এলিয়া, মই কোনো মহিৰুহ নহয়। তথাপিও কিছুমান প্ৰশ্ন আমাৰ জীৱনবোৰক লৈ। সংসাৰৰ ছবিত দেখোঁ কঠিন ৰঙৰ সমাহাৰ। কেনেকৈ বান্ধৈ, কেতিয়াবা মন কৰিছানে ফুটপাথৰ সেই জীৱনবোৰলৈ? জীৱন যুদ্ধত সিহঁতবোৰ আঘাতপ্ৰাপ্ত, সময় আৰু আধুনিকতাৰ নিৰ্মম প্ৰহাৰ। কিয় বাৰু এনেকৈ? য'ত এমুঠি আহাৰৰ বাবে হাহাকাৰ, এযোৰ বস্ত্ৰৰ বাবে উদাৰ নগ্নতাৰ, হাঁহি সিহঁতৰ নীলা দুখ নীৰৱতাৰ। সেই জীৱন এখন দুখৰ নৈ। বান্ধৈ, ফুটপাথৰ সেই জীৱনবোৰ বিষাদৰ বৰষুণত তিতি তিতি একাকাৰ। আমাৰো জানো দায়িত্ব নাই সিহঁতৰ সুখৰ বাবে, মানৱতাক লৈ? সকলোৰে আপোন হৈ পৃথিৱীখন আকৌ এবাৰ মানৱতাৰ ৰঙেৰে সজাবলৈ, কেৱল নিজৰ বাবে নহয়, মৰমৰ ভাই ভনীহঁতৰ বাবেও, পৃথিৱীৰ দুৰ্ভগীয়া আই মাতৃৰ বাবেও, পৃথিৱীৰ শ্ৰেষ্ঠ পুত্ৰ হৈ মোৰ মৰমৰ মাৰ বাবে এই কবিতা। কিয়নো মা নহ'লে আমি একোৱেই নহয়।